কবিতাৰ শিৰোনাম মোৰ চিৰবিদায়ৰ দিনা। কথা গৌৰাংগ কৃষ্ণ সোণোৱাল। পাঠ ৰিচা বৰা। মোৰ চিৰবিদায়ৰ দিনা তুমি দুখ নকৰিবা, মোৰ মৃত্যুৰ দিনটোত তুমি চকুলো নুটুকিবা। কঠিন বাস্তৱ এই চিৰসত্য মুহূৰ্তত মোৰ হেতা পৰা মুখখনলৈ চাই তুমি অকণো অস্থিৰ নহবা। মোৰ চিৰবিদায়ৰ দিনা তুমি দুখ নকৰিবা। মই জানো সেইদিনা মোৰ আয়ে হিয়া ঢাকুৰি কান্দিব, ভাইটিহঁতে প্ৰলাপ বকিব, আত্মীয় আৰু ওচৰ চুবুৰীয়াই হুমুনিয়াহ এৰিব। এইবোৰ দেখিও তুমি বিতত নহবা। মাথো বেবিলন বাগৰ পৰা কেইপাহমান খৰিকাজাই আনি মোৰ শদেহৰ চৌদিশে ছটিয়াই দিবা। মোৰ চিৰবিদায়ৰ দিনা তুমি দুখ নকৰিবা। তুমিতো জানাই সংঘাত আৰু সংগ্ৰামী মোৰ জীৱন। পাই হেৰুৱাৰ বেদনা, প্ৰতাৰণা, প্ৰবঞ্চনা আৰু সজ্জাতি যাতনাৰে সমৃদ্ধ মোৰ জীৱনৰ প্ৰতিটো ক্ষণ। এইবোৰ ৰোমন্থন কৰিও তুমি অকণো বিব্ৰত নহবা। শুভ্ৰ কাপোৰেৰে মেৰিয়াই থৈ দিয়া মোৰ নিথৰ দেহটোলৈ চাই আত্মাৰ সদ্গতিৰ বাবে মাথো প্ৰভুক প্ৰাৰ্থনা জনাবা। মোৰ চিৰবিদায়ৰ দিনা তুমি দুখ নকৰিবা, মোৰ মৃত্যুৰ দিনটোত তুমি চকুলো নুটুকিবা। ধন্যবাদ।